এতিয়া আমি খোজকাঢ়ি গাড়ী গোলঘৰলৈ গৈ আছোঁ চাবলৈ। এনে আৰু অলপমান টাউনখন ফুৰিলোঁ খোজকাঢ়ি কাঢ়ি। আৰু এই ৰাস্তাৰ কাষত চব বেতৰ সোফাৰ দোকান দিছে। এয়া গোলঘৰ। এতিয়া আমি ইয়াত সোমালোঁ। এই গোলঘৰটো ব্ৰিটিছে 1786 চনতে বনাইছিল ধান, ঘেঁহু আদি শস্য জমা কৰি ৰখাৰ বাবে। সেই সময়ত মাজে সময়ে খাদ্যৰ সংকট হৈছিল। সেইকাৰণে ব্ৰিটিছ চৰকাৰে শস্যৰ ভঁৰাল হিচাপে এই বৃহৎ গোলঘৰটো নিৰ্মাণ কৰিছিল। ইয়াৰ একেবাৰে ওপৰত এখন খিৰিকী আছে। এই চিৰিৰে তেওঁলোকে শস্যবোৰ ওপৰলৈ লৈ গৈ এই খিৰিকীখনেৰে তললৈ ঢালি দিছিল আৰু প্ৰয়োজনৰ সময়ত তলত কাষত থকা দৰজাৰে সেইবোৰ উলিয়াই আনিছিল। কিন্তু এতিয়া এই চিৰিৰে ওপৰলৈ যাব নোৱাৰি। ইয়াত গেট এখন লগাই বন্ধ কৰি দিয়া হৈছে। এতিয়া আমি এই গোলঘৰৰ ওপৰলৈ চিৰিৰে ইয়াৰে ওপৰলৈ যাব পাৰি। গেট বন্ধ আছে, এতিয়া বন্ধ কৰি দিছে। এই গোলঘৰটো গান্ধী মৈদানৰ ওচৰতে হয় আৰু গান্ধী মৈদানৰ পৰা ইয়ালৈ প্ৰায় 400 মিটাৰমান হ'ব। গছডাল ইমান ডাঙৰ, চব মানুহবিলাক গৰমত বতাহ আহি আছে।
এয়া পাৰ্ক আছে এখন, ভিতৰত ল'ৰা ছোৱালী দুটা খেলি আছে, জুলনাত উঠি আছে। এতিয়া আমি যাব ওলাইছোঁ, বাহিৰলৈ ওলাই যাম এতিয়া আৰু। আমি বাহিৰলৈ ওলাই আহিলোঁ এতিয়া। এয়া টিকট কাউণ্টাৰ হয় এইটো, 10 টকা টিকট এণ্ট্ৰিৰ কাৰণে। এয়া আমি ই ৰিক্সাৰে আমি এতিয়া
গৈ আছোঁ, বাহিৰলৈ আহিলোঁ। সেয়া আমি এতিয়া বিশাললৈ আহিলোঁ, চাই লওঁ। এয়া আমি এতিয়া আছোঁ পাটনাৰ বিশালত। এয়া বিলিং কাউণ্টাৰ। এতিয়া আমি বিশালৰ পৰা ওলাই গৈ আছোঁ। দুপৰীয়া 2:40 হৈ গ'ল। আজি আমাৰ দুপৰীয়া খানা মেগী পাৰ্টি চলিছে। ফুৰি ফুৰি আহি ভাগৰ লাগিছে, মেগীয়ে খাই দিওঁ। এতিয়া আমি সন্ধিয়া মললৈ আহিছোঁ, চাই লওঁ কিবা এটা পাওঁ না বজাৰ কৰিবলৈ। পাটনা ওৱান প্লাজালৈ আহিছোঁ। ভিডিঅ'টো যদি ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, তেতিয়াহে মোৰ আহিবলগীয়া ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যনবিলাক আপোনালোকে পাই থাকিব।